আপোনালোকক মোৰ দ্বিতীয়টো মিনি ব্লগলৈ স্বাগতম। এয়া হৈছে শাওনৰ আজি সোমবাৰৰ দ্বিতীয় দিন। অলপ মন্দিৰলৈ গ'লোঁ আৰু এইফালে মই চাকি দিলোঁ। আৰু এই আপোনালোকে পৰিৱেশটো অলপ চাওক। এয়া দেখিছেই ন, ইমান মানুহ লাইন পাতি আছে। কিবাকৈ আহি কিনে মন্দিৰত পালোহি ৰৈ তেনেকৈ ৰৈ আছোঁ এতিয়া। আৰু ইফালে মন্দিৰত চাকি দি ওলাই আহি কিনে এয়া অলপ বাহিৰৰ পৰিৱেশ। আৰু ইফালে গ'লোঁ বিষ্ণু মন্দিৰলৈ। তাৰ পৰা আহি এয়া 3 পাক ঘূৰিব লাগে, 3 পাক ঘূৰিলোঁ। তেনেকৈ আৰু চাওক। আৰু এয়া দেখিছে নহয়, মানুহবোৰে লাইন পাতিয়ে আছে। তেনেকৈ আমি ফটো উঠিলোঁ, কিবাকিবি তেনেকৈ কৰি থাকি এইফালে চাওক, ক'ৰ পৰা এইজাক বৰষুণ আহি পালে। কাৰ টমটম নেজানো, টমটমখনত উঠি লৈ বহিলোঁ। তাত বা দুজনীও আছিলে তাত। আৰু এয়া মন্দিৰৰ পৰা ওলাই মই গাড়ীত উঠিলোঁ। ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই। আকৌ এইফালে ভাবিছোঁ চাগে ক'ত যায়। এইফালে মই আহিলোঁ আমাৰ ঘৰৰ ওচৰৰে মন্দিৰত। তেনেকৈ এয়া আহি তাতো সেৱা ল'লোঁ। লৈ এয়া